ডিফুত হ'বলগীয়া আগন্তুক 9 আৰু 10 এপ্ৰিলত হ'বলগীয়া সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। কলঙাত কাৰ্বি ছাত্ৰ সন্থাৰ 49 সংখ্যক বাৰ্ষিক অধিৱেশন দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে সফল সম্পন্ন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া পাইছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। অহা 9 আৰু 10 এপ্ৰিলত হ'বলগা ডিফুত হ'বলগা সাহিত্য সংস্কৃতি আৰু সমাৰোহৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ আৰু কাৰ্বি সাংস্কৃতিক সমাজ সহযোগত ডিফুত হ'বলগা এই দুদিনীয়া কাৰ্যসূচীৰ বাবে প্ৰস্তুতি সন্দৰ্ভত দেওবাৰে এক সংবাদমেল আয়োজন কৰে জয়সিং দলৈ অডিটৰিয়াম হলত। আদৰণি সমিতিৰ সভাপতি বিদ্যা সিং ইংলিঙে উক্ত সংবাদমেল সম্বোধন কৰি সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহৰ সমগ্ৰ প্ৰস্তুতি তথা সমাৰোহত অন্তৰ্ভুক্তি কৰা বিভিন্ন অনুষ্ঠানৰ সন্দৰ্ভত ব্যক্ত কৰে। সংবাদমেলত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু উপ সভানেত্ৰী মৃণালিনী দেৱী অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে সভাপতিগৰাকীয়ে। ডাক কাৰ্বি আংলং অসম সাহিত্য সভাৰ পেন আয়োজনী কাৰ্বি আংলং সাহিত্য পৰিষদ লা পেনকে কাৰ্বি সংস্কৃতি সমাজ কেচিএছ উদ্যোগত সাহিত্য সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ 2022 কেৱাংজি 9-10 ডাক কাৰ্বি আংলং CBG লাকে জয়সিং দলৈ অডিটৰিয়াম হললং লাছো আহুত পিপি লগে চিংকিজি পিপি লগে চিং ৱাইজি এই কাৰ্যসূচীত অসমৰ বিভিন্ন জনগোষ্ঠী আসাম বংশেদো কাদ্য কবি আখাই তুমফান্তা মানে সংস্কৃতি আতুম ডাক nang cepate duni ba nang dodunji nang juk duni la anki bista an অনুষ্ঠান dang nang cetong duni pusi dang nini tofan khobor nang pale অনুষ্ঠান komalo kang puje bang lake kang puji bang ke ilitum ke chinghonai CM Karbi Anglong Autonomous Council CM Dr. Toliram Longhangsi ingpu ponji la kang pu pon bomahut la 9-10 ani lo ba 9 tarik ani lo ladak hini amane ke koi abota piji abota men ke joy sing hanse horoni pula abota rais piji ebana ko isibange ধর্মেশ্বর কটকি শিহু সাহিত্য সভা শিহু সাহিত্য বঁটা লাছবাং পিপাজিৰ পঞ্জী লাচি নাং দফান থান পনিল সভা দব মহুত তাৰমানে বহুত ভাষী কবি সন্মিলন কমে জংচি কাৰ্বি তুমদাদু বা আসামাং বংতা কমে জংচি কবিতা কেতক ঠেক কবি আবৃত্তি পিঠেক লাছবাং তালাদাক লাছ আহুচিং বাই পঞ্জী লাপেনকে লাদাখ কাৰ্বি আংলং বা আসাম চিত্ৰ ভাস্কৰ্য লাদাখ দৌমাটি এইতুম কাৰ্বি তুমনানে কিথিপ কেথেং বা পেনে লাদাখ কাৰ্বি আংলং আহিন দৌ লাছোৱা বা ভাস্কৰ্য মানে লাদাখ পেনে ক্লাং দপিক হাব নমাটি দাদু হা West Karbi Anglong klang tadu lahai tame paklang longpo lapeng koma me ke tok subikya ki thek penene atuma sondame bakedat kefre tame nadake chipati dadu ta Stefan Tenor report Gat News দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ কলঙাত কাৰ্বি ছাত্ৰ সন্থাৰ 49 সংখ্যক বাৰ্ষিক অধিৱেশন সফল সম্পন্ন হয়। 2 আৰু 3 এপ্ৰিলত দুদিনীয়া এই অনুষ্ঠানত সীমা সমস্যা অনগ্ৰসৰতাৰ সমস্যা শিক্ষা সমস্যাকে ধৰি পাৰ্বত্য জিলাখনৰ বিভিন্ন জৰুৰী সমস্যাৰ সন্দৰ্ভত আলোচনা বিলোচনা কৰে।
কাৰ্বি ছাত্ৰ সন্থাৰ এই দুদিনীয়া অনুষ্ঠানৰ অন্তিম দিনা আয়োজিত মুকলি সভাখনত কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ CM তথা বিথং ৰেংথেমা সমষ্টিৰ জনপ্ৰতিনিধি ডক্টৰ তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰ সিং গ্ৰুপ, কাৰ্বি লাম্বিত আমে সম্পাদক জয় সিং তকবি, পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণ বৰুৱা, কাৰ্বি ভাষা উন্নয়নৰ পৰিষদীয় বৰ্ডৰ অধ্যক্ষ লংচিং তেওঁলোকে ধৰি কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰাক্তন তথা বিশিষ্ট নেতা তথা কৰ্মকৰ্তাসকল। Bodoland Territorial Area District Pusipap. Pada bangke, lasi pada ke reservation kuabe. Klosi dalam nama ratu. Pada bangke, klosi dalam bangke. Tibul 1, 2, 3 pulo. Tibul isi bangke. Nangli yongsi, nangli arta nikan kora polo pulongse. Nangli yongsi, India citizenship lo pulongse. Nangli yongsi Bhutan lo pulongse. Nang election itu dia right aja lo. Lasi mana tinggal open forum, te omong jon lo kau itu punya. Pekon ni kau itu tidak nak. Saya reservation ke, ingin masuk bangke tu pekon ni pun ini. Karbi apa? Bini karbi macam lah song nasi ni ni dah. Inflasi dan lagi itu kau ni mana je, kau ni itu je, kau ni. Lasi langsung check and balance kurang lagi itu mungkin reservation lagi. Lasi dalam itu, rana pada pamung hualam, pena tu thantha, tapi thureng thama, akuntansi arah tu kita waktu arju je, thantha bukan tiada. Kali mana dalam itu, bithora pada thantha lo, kali tiada. Ini pani nak check check. Muat kita ni dongka mai punya people orang beda dongka itu. Ini tak nama tu kau orang beda ti. Thantha mana bithora orang sange. Lain tu ni thantha mana kau ni arju je. Lasik bithora tu mangke ni cihon pik. Ini tak thantha pek. Ini tak hok pek sini dongka lo. Dan kemuji lapian ke karbi lo macam ni song. Akhir mana kaman ke ni tak isi pen. Ini tak cara petu tu bek di dalam itu. Ada sok karbi lo macam ni song lo ni tak pernah cara tu. Lapian ke ni karbi lama lama. Karbi lo macam ni song. Lapian ke karbi risolin sok kata lo dalam ke nili. Mo CM abedat pusitame bithora raso nangke tharna dekhe samjo ilo. Bukan bidelo pun apa nela hota me nili volunteers sampai nili dan cara dudita moletu. Macam mana nili je thejotik ke karbi lama lama. Lapian ingin pho karbi lo macam ni song. Lapian ke karbi risolin sok aje isias pen kibibam ikan sek taralang sokar bibi perolong ini ada volunteer sampai kita ini cara itu kunci bukti dalam tempat pacin apa ada doang টংকামুকমৰ পৰা কেলভিন টেৰেঙৰ ৰিপৰ্ট কাট নিউজ। অনাগত কাৰ্বি পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ দলীয় টিকট প্ৰত্যাশীৰ দৌৰ দেখা গৈছে। এই দৌৰৰ মাজত আছে কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মী জনা টেৰাঙো। লুম্বাজং পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছৰ নিষ্ঠাৱান কৰ্মীক জনা টেৰাঙে টিকট লাভ কৰিলে নিৰ্বাচনত জয়ী হ'বই। এই আশা সমষ্টিটোৰ কংগ্ৰেছ সমৰ্থকসকলৰ। ইতিমধ্যে জনা টেৰাঙে তেখেতৰ বিভিন্ন ধৰণৰ সমাজ সেৱাৰে ৰাইজৰ মনত সাজ বহুৱাবলৈ প্ৰয়াস কৰি আহিছে। অসহায়ক সহায় তথা সমৰ্থন আগবঢ়াই আহি জনতাৰ মাজত এক নিৰ্ভীক সম্পৰ্ক গঢ়িবলৈ প্ৰয়াস কৰিছে। তেনে এক প্ৰয়াসৰ অন্তৰ্গত আজি দুখীয়া ৰাইজৰ মাজত সামগ্ৰী বিতৰণ কৰি প্ৰতিপন্ন কৰিবলৈ প্ৰয়াস কৰিছে তেওঁলোকৰ নেতা হিচাপে। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। সমস্যা সমাজিক বিৰতি। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া।
প্ৰায় কেইবা দশক জুৰি অসমৰ পাহাৰীয়া ৰাজনৈতিক ক্ষেত্ৰত নিজৰ আসন সুৰক্ষিত কৰিবলৈ সক্ষম হোৱা ডিফুৰ বৰ্তমানৰ বিধায়ক পিতা সিং ইংলেঙৰ ওপৰত উঠিছে শিক্ষাগত অৰ্হতাৰ ওপৰত অভিযোগ বিধায়কগৰাকীৰ ওপৰত উত্থাপিত এই অভিযোগ সম্প্ৰতি পাইছেগৈ ডিব্ৰুগড় কোৰ্টৰ মজিয়া দেওবাৰে ডিফুত আয়োজিত সংবাদ মেলত এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কোৰ্টৰ জাননীৰ অপেক্ষাত থকা বুলি ব্যক্ত কৰে বিধায়কগৰাকীয়ে বিধায়কগৰাকীয়ে সংবাদ মেলখনত ব্যক্ত কৰে যে কোৰ্টৰ পৰা জাননী পালে কোৰ্টৰ আগত প্ৰদৰ্শন কৰিব আৰু তেখেতৰ BA পাছ প্ৰমাণপত্ৰ ফেক তথা নকল নে আচল তেতিয়া সকলোৱে জানিব পাৰিব বুলি ব্যক্ত কৰে সংবাদ মেলত উল্লেখ্য বিধায়কগৰাকীৰ শিক্ষাগত অৰ্হতাৰ ওপৰত প্ৰশ্ন তুলি ডিব্ৰুগড় কোৰ্টত অভিযোগ দাখিল কৰে AJP অৰ্থাৎ অসম জাতীয়তাবাদী পৰিষদৰ এগৰাকী নেতাই AJP ali dah ne pan kes pipu la banke abostu banke election hu puloson te 6 ma asthang dang piason te ekum da kes da long ko ar ki lagile kita mor hei nomination cancel kuri kintu dam tang non kes jong sipi koda long pi bole ne phanang pilo te moi bhal dore jawab de নীলা বাংক নোটিছ যদি আহে কোৰ্টৰ এতিয়াতো কোৰ্টৰ হে কোৰ্টৰ নোটিছ বাংক কোৰ্টে নিচিপি দিম কোৰ্টেহে ফাইনেল কৰিব কপি অপচনাল এখন কেছ নং পিগলা ডিগ্ৰী মই যে BA পাছ কৰা সেইটো নকৰি বা বেলে পলাছন সিং এইটো নোটিছ আহিবলৈ হ'লে মই নোটিছ যে কোৰ্টত এতিয়ালৈকে অহা নাই সেইটো পোৱা নাই পেপাৰৰ মতেৰ পৰা সেইটো পৰিণাম নাই আহিব মই জবাব দিম ষ্টেফান টেনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ